আজি আবেলি ভাবিলোঁ ওলাই যাওঁ আৰু ওলাই যাব লওঁতেই দেখিছেনে এফালে মোৰ মানুহজন আহি পাই গ'লহি। মই ভাবাই নাছিলোঁ যে তেওঁ আহিব। অৱশ্যে মনটো ভালো লাগিছে তেওঁ অহাৰ কাৰণে। আৰু তেওঁ আহি পেলাই একদম দোকান ধুনীয়াকৈ গ'ল। দোকান গৈ পেলাই একদম দোকানৰ পৰা এফালে মেগী আৰু চিপছৰ পেকেট এনেকৈ তেওঁ লৈ আহিলে। তেওঁ বোলে মোক এইকেইদিন নাই দেখা যে সেইটো কাৰণে তেওঁ বোলে মোক চাবৰ কাৰণে আমাৰ ঘৰত গুচি আহিলে। আৰু একদম ধুনীয়াকৈ তেওঁ যি মেগী আনিছিলে আৰু মই ৰৈ নাথাকি ধুনীয়াকৈ তেওঁৰ বাবে ধুনীয়াকৈ মেগী বনাই লৈ আহিলোঁ। আৰু এয়া মেগী বনাই হৈ গ'ল। হোৱাৰ পিছতে এইফালে 3টা বাতি মানে এইফালে মই ল'লোঁ, ভণ্টি আৰু মোৰ মা, আৰু তেওঁক মই ৰুমতে খাবৰ বাবে দিলোঁ। আৰু তেওঁক এইফালে দেখিছেনে এয়া মনে মনে মই ভিডিঅ' কৰি আছিলোঁ, তেওঁ গম নাপায়। আৰু তেওঁ এয়া নামি আহিছে, আহি পেলাই একদম মোৰ পাই গ'লহি। ভাবিছে তেওঁক মই কমাই দিছোঁ নেকি, একদম চাবলৈ আহিছে দেখিছে। আৰু তাৰপিছতে তেওঁ মোক সুধি আছে যে তাত মোক কিয় অকলে খাব দিলা, ইয়াত কিয় নিদিলা। মই কৈছোঁ যে মোবাইল চাই থকা মানুহ খাই থাকক, তাতেই খাই থাকা। আৰু তাৰপিছত তেওঁ মানে মোৰ ওপৰত পূৰা খং। আৰু তাৰপিছতে এইফালে এয়া চিপছৰ পেকেট আনিছিল যে তেওঁ, কুৰকুৰি। অৱশ্যে মই এইটো খাই খুব ভাল পাওঁ। 3টা দিছে, ভণ্টি, মোৰ আৰু তেওঁৰ বাবে। আৰু মই এই চিপছৰ পেকেটটো এনেকৈ খোৱা নাই, বেলেগ এটা পদ্ধতিতহে বনালোঁ। অৱশ্যে কেনেকৈ বনালোঁ, কেনেকৈনো খালোঁ, কি কৰি খালোঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ। আজিলৈ বাই।